আৰু মই কনফাৰ্ম যে STV নামৰ কোনো জনজাতি পৃথিৱীত নাই ভাৰতে জনজাতি পাব নোৱাৰে সেই ব্যৱস্থা যে NOC দিয়া বুলি কৈ আছে তেখেতসকলে NOC আমাৰ मोनद' हारिया ST जानो थांगासिनो दं बेनि सायावहाय बिथां हाग्रामा महिलारि सारखौहाय NOC हरदों होनना बुंदों बिनि सायाव बिथां हाग्रामा महिलारि सारा खोथा खेंफोरथि होफैदों आरो लोगोसे NOC बिथाङा हरमारदोंना हरमाराखै जुदि हरदोंबा माब्ला हरदों नैबे भिडिअनि गेजेरजों नोंथांमोना टटेलि मिथिनो हागोन लोगोसे बेयाव मा लिरनाय दं बेखौबो बिथाङा फोरमायना होदों आरो गोबां खोथा बे प्रेस मिट बा खौरांनि गेजेरजों बुंदों लोगोसे बिथां उखिल गगৈ सारना बिथाङाबो जि मोनद' हारि ST जानो थांगासिनो थानायाव मोनसे आरो खेंफोरथि बा खोथा बुंफैदों नोंथांमोना नैबे भिडिअखौ नायनानै ला नङाब्ला बुजिनानै माने नोंथांमोननि थाखाय नैबे भिडिअआ एसेबाबो गोनांथार होननानै आं सानो लोगोसे दिनैहाय जि मोनद' हारि ना जि मोनद' हारि ST जानो थांगासिनो थानायाव जि बिल पास खालामबाय बेयावहाय दिनै पार्लियामेन्टआवहाय सावरायनायनिबो मोनसे जों खौरां बा ससियेल मिडियानि गेजेरजों मोनसे खौरां बा रादाब मोनदों आरोखि नोंथांमोनाव बेखौबो होनो हागोन नोंथांमोना भिडिअखौ नायनानै demand by the 6th community of Assam, Thai, Ahom, Moran, Motak, Kush, Sutia, Kush, Sutia, West India, the community, they are demanding to grant it scheduled caste Assam. This community is indigenous tribe of Assam and they are the soil of the soil. Their demand is justified, so I am supporting their demand. I like to request to grant it for these 6 communities of Assam. কোনে এইটোতো আমি কি কম এইটো আজকে ওলাই যাব ট্ৰাইবেল সংঘ হওক বা আপচু হওক বা UPPL হওক চৰকাৰৰ লগত আলোচনা কৰি কি সিগনেল দিছে দিয়া নাই এইটো গোটেই লাহে লাহে সবে পাব্লিকে গম পাই যাব তো এইটো নাটক কোনে কি কৰি আছে এইটো মই নকম এতিয়া কোৱাটো উচিত নহয় মুঠতে ৰাইজে গম পাব আৰু আমি কম অসমত কিবা একটা সমস্যা আছে এইটো সমাধান যদি কৰিব লাগে আজিৰ দিনত আমাৰ অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অকলে নকৰে কিবা যদি ডিচিশন হয় সকলো দল সংগঠনক লৈ আলোচনা কৰাৰ পিছতহে সেই ডিচিশন দিয়ে জানে প্ৰমোদ বড়োৱে বিটিআৰ চুক্তিটো যেনেকৈ কাৰো লগত আলোচনা নকৰাকৈ চুক্তিটো কৰি আহিছে ইয়াৰ কাৰণতে ভুল সময় আছে আপনি চাওক আমিও BTC চুক্তি কৰিছিলোঁ সকলো দল সংগঠনৰ লগত আলোচনা কৰিহে BTC চুক্তি কৰিছে মই ভাবো এই জনজাতিকৰণৰ ক্ষেত্ৰত আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও অসমৰ যিমান দল সংগঠন আছে ট্ৰাইবেল হওক নন ট্ৰাইবেল হওক কোনোবা অসমীয়া হওক কোনোবা ৰাজবংশী হওক কোনোবা গাৰো ৰাভা কোনোবা নাথযোগী সব দল সংগঠনত আলোচনা কৰাৰ পিছতহে এই জনজাতিকৰণত কি কৰাটো উচিত এইটো নিশ্চয় আনইনমাছ ডিচিশ্যনত আহিছে মই যিমান দূৰ জানো বা যিমান মোৰ লগত কিন্তু আলোচনা হোৱা নাই এতিয়ালৈকে ইতিমধ্যে আপোনাক কৈ আছে যে NOC দিয়া বুলি কৈ আছে তেখেতসকলে NOC আমাৰ 2016 চনতো দিয়া আমি কি দিছে কোচ ৰাজবংশী আৰু আদিবাসীসকলক জনজাতিকৰণৰ ক্ষেত্ৰত আমাৰ কোনো অবজেকশ্যন নাই এক্সিষ্টিং ট্ৰাইবেলটো একো হ'ব নালাগে এইটোতো 2016 কথা গোষ্ঠীৰ জনজাতিকৰণ এই বিষয়টোক লৈ 6 জনগোষ্ঠীৰ জনজাতিকৰণ যে নহ'ব সেই কথাটো এতিয়া স্পষ্ট হৈ পৰিছে অকল মন্ত্ৰীসভাৰ মন্ত্ৰী গোটৰ যিটো প্ৰতিবেদন সেই প্ৰতিবেদনত অকল 3টা জাতিক আচলতে 2টা জাতি মৰাণ আৰু মটক তেওঁলোকক ট্ৰাইবেল প্লেইনছ বা সমতলৰ জাতি ৰূপে ঘোষণা কৰিলে আৰু আমাৰ অবিভক্ত গোৱালপাৰা জিলাৰ কোচ ৰাজবংশীসকলক জনজাতি প্লেইনছ বা আমাৰ সমভূমিৰ বা সমতলৰ বা প্লেইনছৰ জনজাতি ৰূপে ঘোষণা কৰিলে ইচ্ছা কৰিলে চৰকাৰে এওঁলোকক জনজাতিকৰণ কৰি দিব পাৰিলেহেঁতেন কিন্তু যিখন প্ৰতিবেদনৰ ভিতৰত
মৰাণসকল, মটকসকল আৰু কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ প্ৰস্তাৱ উত্থাপন কৰিলে। সেই প্ৰতিবেদনতে মৰাণ মটকৰ লগতে আহোমসকল, চুতীয়াসকল, আদিবাসী চাহ জনগোষ্ঠী আৰু গোৱালপাৰা ব্যতিৰেকে আন অঞ্চলৰ কোচ ৰাজবংশীসকলৰ নাম STV ৰূপে উপত্যকা ৰূপে জনজাতি উপত্যকা ৰূপে নাম উত্থাপন কৰিলে, যিটো সংবিধান বহিৰ্ভূত। গতিকে দেখা গ'ল যে মৰাণ মটকৰ জনজাতিকৰণৰ পথটো ৰুদ্ধ হৈ গ'ল, কাৰণ প্ৰতিবেদন একেখনে। আৰু মই কনফাৰ্ম যে STV নামৰ কোনো জনজাতি পৃথিৱীত নাই, ভাৰতবৰ্ষত নাই, আৰু সেইকাৰণে ভাৰতৰ সংবিধানে এইটো স্বীকৃতি নিদিয়ে, সংসদে স্বীকৃতি নিদিয়ে। সংসদে স্বীকৃতি দিব নোৱাৰা বস্তু এটাক STV নামৰ নাম দি তেওঁলোকে কৰিলে, আৰু কৰাৰ পাছত বাকী যিবিলাকক এক্সপ্লেইন কৰিলে, মৰাণ মটক আৰু গোৱালপাৰাৰ কোচ ৰাজবংশীসকলক, তেওঁলোককো সেই তালিকাৰ অন্তৰ্ভুক্ত কৰি তেওঁলোকেও যাতে কোনো পধ্যে জনজাতি পাব নোৱাৰে সেই ব্যৱস্থা কৰি দিলে। গতিকে হিমন্ত বিশ্ব শৰ্মাই নিজে ইমান দিন জনজাতিকৰণ দিম বুলি কৈ 2016 চনৰ ভিজন ডকুমেণ্টত বিজেপিয়ে জনজাতিকৰণ দিম বুলি ক'লে, নিদিলে। 2014 চনত নৰেন্দ্ৰ মোদীয়ে জনজাতিকৰণ 6 মাহৰ ভিতৰত দিম বুলি ক'লে, নিদিলে। 2020 চনত কোকৰাঝাৰত 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিম বুলি ক'লে নৰেন্দ্ৰ মোদীয়ে বড়োসকলৰ চুক্তিখনৰ সময়ত, তাৰ পাছতো নিদিলে। আৰু তাৰ পাছত 2019 চনত জনজাতিকৰণৰ বিধেয়ক উত্থাপন কৰিলে, বিধেয়কখন উত্থাপনহে কৰিলে, বিধেয়কখন পাছ নকৰিলে। গতিকে এই মুহূৰ্তত মই ভাবোঁ, মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাওঁ, মই ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাওঁ, চলিত লোকসভাৰ অধিৱেশনত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো উত্থাপন কৰা হওক। মই তেওঁলোকক আহ্বান জনাইছোঁ যে সঁচাকৈ জনজাতিকৰণ, কাৰণ তাৰ পাছত ইলেকশ্যন, অসমত ইলেকশ্যন মাৰ্চ মাহত, তাৰ আগত আৰু লোকসভা বা ৰাজ্যসভাৰ অধিৱেশন আৰু নহয়। এইখনেই নিৰ্বাচনৰ আগৰ শেষ সংসদ, সেই সংসদৰ অধিৱেশন। গতিকে ডিচেম্বৰ মাহত বৰ্তমান চলি থকা যি সংসদৰ অধিৱেশন, এই অধিৱেশনত 2019ত যিখন আপোনাৰ বিল উত্থাপন কৰিছিলে, সেই বিলখন পুনৰ উত্থাপন কৰি, সেইখন লিভিং হৈ আছে। এই 6 জনগোষ্ঠীক জনজাতিকৰণৰ মই দাবী উত্থাপন কৰিলোঁ, আৰু যদি এইটো নকৰে তেতিয়াহ'লে অসমীয়া জাতিয়ে বুজি উঠিব লাগিব যে বিজেপিয়ে 6 জনগোষ্ঠীৰ জনজাতিকৰণ নিদিয়ে। কিন্তু একেটা সময়তে মই এই কথাও ক'ব খুজিছোঁ যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিবলৈ যাওঁতে যাতে আমাৰ পুৰণি জাতিবিলাকৰ কোনো ধৰণৰ ক্ষতি নহয়, পুৰণি জনজাতিবিলাকৰ, বড়োসকলৰ, কাৰ্বিসকলৰ, ডিমাচাসকলৰ, মিচিংসকলৰ, তিৱাসকলৰ, ৰাভাসকলৰ যাতে কোনো ক্ষতি নহয়, সেইটোও সুনিশ্চিত কৰিব লাগে, সেইটোও সুনিশ্চিত কৰিব লাগে। কিন্তু হিমন্ত বিশ্ব শৰ্মাই দিয়া মন্ত্ৰীগোটৰ যি প্ৰতিবেদন এই চৰকাৰৰ দিনত, সেই মন্ত্ৰীগোটে না আপোনাৰ পুৰণি ট্ৰাইবেলসকলৰ প্ৰতি কিবা এটা মানে সন্মান প্ৰদৰ্শন কৰিলে, না নতুনবিলাকক জনজাতিকৰণৰ ব্যৱস্থা গ্ৰহণ কৰি দিলে। বৰং পুৰণি জনজাতি আৰু নতুন হ'বলগীয়া জনজাতিৰ মাজত এটা সংঘাত সৃষ্টি কৰাটোৱে, আৰু এই সংঘাতৰ মাজেদি বিজেপি চৰকাৰে ভোট আদায় কৰাটোৱে হ'ল এইবাৰ বিধানসভাৰ অধিৱেশনত তেওঁলোকে উত্থাপন কৰা এই বিলখনৰ উদ্দেশ্য। সেইকাৰণে এই মুহূৰ্তত মোৰ ৰাজ্যৰ দলৰ সভাপতি হিচাপে স্পষ্ট বাৰ্তাটো হ'ল যে চলি থকা এই ডিচেম্বৰ মাহৰ যি আমাৰ শীতকালীন লোকসভা আৰু ৰাজ্যসভাৰ অধিৱেশন দিল্লীত চলি থকা, সেই অধিৱেশনত কেন্দ্ৰীয় চৰকাৰে আমাৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিলখন পাছ কৰক। মৰাণ মটক, কোচ ৰাজবংশী, আহোম, চুতীয়া, আদিবাসী চাহ জনগোষ্ঠী সকলোৰে জনজাতিকৰণৰ বিলখন পাছ কৰক। আৰু এই কামটো কৰিবলৈ যাওঁতে আমাৰ থকা যিবিলাক জনজাতি, সেই জনজাতিবিলাকৰ যাতে কোনো ক্ষতি কৰা নহওক, এই দুইটা কথা সমিল ৰাখি মই অতি সোনকালে बे भिडिअनि गेजेरजों नोंथांमोना एसेबाबो मिथिनो हाबाय, बुजिनो हाबाय बिथांमोना मा खोथा बुंलांखो ना,
आरो जि बिथां हाग्रामा महिलारि सारा बुंबाय जे एनअसि ना एनअसि नि खोथायावहाय बिथाङा एनअसि खौ हरदों 2016 मायथाइयावहाय एनअसि हरदों होननानै बुंदों लोगोसे बेयावहाय बिथाङा मख'दों दे जे एक्जिस्टिं ट्राइबेल जोंफोर जे थाखानाय ट्राइबेलफोराहाय जेबो खहा जायालासे बेयावहाय अबजेक्सन गैया होनना बिथाङा बुंदों आरो लोगोसे एसटि खौहाय डाइरेक्टलि सोरबा सासेया डाइरेक्ट खालामना होनो हाया गासैबो जयै रायलायनानैसो बे डिसिसनखौ लानाय जागोन होननानै बिथाङा बुंदों आरो दिनैहाय जि पार्लियामेन्टआवहाय जि मोनद' हारिनि जि सावरायनांगौ दंमोन बेखौ दिनै सावरायनायखौ जागायबाय होनना जों खौरांनि गेजेरजों मोननो हाबाय लोगोसे नै बिथां जि अखिल गगৈ बिथाङाहाय साराहाय मोनसे प्रेस मिट बा ससियेल मिडियानि गेजेरजोंहाय जि खोथा बुंफैबाय नोंथांमोना नुबाय निश्चय नुबाय बिथाङा जि खोथा बुंलांबाय जे मोनद' हारिखौ एसटि जानो थांगासिनो दं बेनि सायावहाय बिथाङा बुंनाय बायसाबा जे एसटिपि खौ लाना बिथाङा बुंदों जेबो संबिधानाव लिरनाय गैया लोगोसे बिथांमोना जुदि इलेक्सननि सिगां 2022 मायथाइयाव जानो थांगासिनो दं बेनि सिगां जुदि एसटि मोनाब्ला बिथांमोना मोनद' हारियाहाय एसटि मोननाय नंला होननानै डाइरेक्टलि बिथाङा थांखिनानै बुंनायखौ जों नुनो मोन्दों आरो लोगोसे जि बेसेबा बोसोर आगोलनिफ्राय बिथांमोनखौ एसटि दाबि होनायावहाय एसटि होगोन होननानै बुंबाय थादों होननानै बेयाव बिथाङा मख'नायखौबो नुनो मोन्दों नोंथांमोना बेनि सायाव मा बुंनो सानो कमेन्टआव लिरनो हागोन माने बाथ्राया माबे सैथो माने माबोरै जानो थांगासिनो बाथ्राया माने बेयाव नोंथांमोना डाइरेक्टलि सालिजारि खालामोब्ला माने गोथौवै सानना नायोब्ला नोंथांमोना मिथिगोन बिथांमोना एसटि मोनमारगोन ना मोनमारा नैबे भिडिअनि गेजेरजों नोंथांमोना निस्सय मिथिबाय ना नेक्स्ट भिडिअनि सायाव लोगो मोनलायसिगोन चेनेलाव गोदान बावनानै साबसक्राइब खालामना ला भिडिअखौ मोजां मोनोबा लाइक खालामनानै शेयार खालामनानै जाहाथे